Welcome to my channel Silpi Sunshine Blog. আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এটা নতুন ৰেচিপি জলকীয়াৰ চাটনি সৰিয়হ আৰু কেঁচা জলকীয়াৰ চাটনি সো আহকচোন চাও কেনেকৈ বনাও এই চাটনিটো फ्रेंड्स এতিয়া মই কেঁচা জলকীয়াৰ চাটনিৰ কাৰণে কি বস্তু লাগে সেইখিনি আপোনালোকক দেখাও উপকৰণখিনি আহকচোন চাও তাৰ বাবে আমাক লাগিব কেঁচা জলকীয়া এই জলকীয়াখিনি মই ধুই পেলাই ভালকৈ কাটি লৈছো মিহি মিহিকৈ কাটি লৈছো এই দেখা পাইছে কেঁচা জলকীয়া তাৰ পিছত লাগিব আমাক সৰিয়হৰ পেষ্ট মই পেষ্ট বনাই লৈছো আগতে অলপ নিমখ অলপমান চেনি আৰু মছলাত মই লৈছো পাঁচফোৰণ जीरा पाउडर तीखा लाल रेड चिली पाउडर और कश्मीरी रेड चिली पाउडर तो मैं कलर कारणे व्यवहार करिम आहकसन एटा नेक्स्ट स्टेप तो की करू सा प्रथमे मैं एखन फ्राइंग पैन उठाई दिलु गैसर फ्लेम तो ऑन कर दियक फ्रेंड्स ए चाटनी को এবাৰ আমাৰ ঘৰত এটা সকামত এজন ৰান্ধনীয়ে বনাইছিলে কেঁচা জলকীয়া আৰু সৰিয়হৰ চাটনিটো ইমান টেস্টি হৈছিল যে সকলোৱে সুধিছিল এটো কেনেকৈ বনাইছে তাৰ পিছত এই চাটনিটো মায়ে শিকি ললে আৰু মাৰ পৰা আকৌ মই শিকি ললো এতিয়া হক বনাই চাও মই প্ৰথমে এখন পেন উঠাই দিলো পেনখন গৰম হ'ব দিছো ইয়াতে অলপ হৰিয়হৰ তেল দিয়াই হৈ আছে আগৰ পৰা মই আৰু অলপ দি দিম তেলখিনি প্ৰায় গৰম হৈছে এতিয়া ইয়াত আমি প্ৰথমে দি দিম অলপমান পাঁচফোৰণ पाँचफोरनखिनि दिले यात एटा धनिया टेस्ट आए तार कारणे दिया है नेक्स्ट तेलते मैं इतना दी दिम अलपमान निमख जेहेतु जलकियार चाटनिटुत आमी नेमु व्यवहार करिम गतिके निमखटो अलप बेसि लागिब गैसर फ्लेम तो अलग मीडियम कर लब नेक्स्ट इते मैं अलपमान चेनी दी दिम जेहेतु सरियह अलप तीता टेस्ट थाके हेतु बैलेंस होबो कारणे यात मैं अलप चेनी दी दिसु এতিয়া মই ইয়াত হৰিয়হৰ পেষ্ট খিনি দি দিম গোটেইখিনি পেষ্ট দি দিম हरियोहर पेस्ट गैसर फ्लेम को अलग कमाई ले हरियोहखिनि अलग भाजी लम এতিয়া ইয়াত মই দি দিম অলপমান জ্বলা হ'বৰ কাৰণে অলপমান ৰেড চিলি पाउडर तीखा लाल नेक्स्ट कश्मीरी मिर्ची पाउडर अलग कलर कारणे नेक्स्ट मैं दिम
Jeera powder, গোটেই মছলাখিনি পুৰি নোযোৱাকৈ লৰাই থাকিব লাগিব। আপোনালোকে দেখিব পাইছে ইয়াৰ কালাৰটো ধুনীয়া এটা কালাৰ আহি গৈছে। আমি বেছি সময় এই সৰিয়হখিনি ভাজিব নালাগে, ইয়াৰ অলপ কেঁচা ভাৱটো যাবৰ কাৰণে আমি অলপ সময় ভাজিব লাগিব। আপোনালোকে বাৰু জলকীয়া খাই ভাল পায়নে? মই কিন্তু খুব বেছি জলকীয়া খাওঁ আৰু সেইকাৰণে আমাৰ ঘৰত জলকীয়াৰ আচাৰ, চাটনি এইবিলাক থাকেই প্ৰায়। আৰু যেতিয়াই ঘৰত কেঁচা জলকীয়া ধুনীয়া ধুনীয়া কেঁচা জলকীয়া আহে তেতিয়া আমি আচাৰ বা চাটনি বনাই ৰাখোঁ। এতিয়া চাওঁ আহকচোন কি হৈছে। মছলাখিনি সৰিয়হ আৰু মছলাখিনি ফ্ৰাই হৈ আছে। এতিয়া কিছু সময়ৰ পিছত মই ইয়াতে এই জলকীয়াখিনি এড কৰি দিম। জলকীয়াখিনি এড কৰিয়ে দিওঁ। জলকীয়াখিনি মই ইয়াত এড কৰি দিলোঁ। এতিয়া ভালকৈ সৰিয়হৰ লগত মিলাই দিব লাগিব। ফ্ৰেণ্ডছ, ইয়াৰ এটা ইম্পৰ্টেণ্ট ইনগ্ৰেডিয়েণ্ট হৈছে নেমু নহ'লে ভিনেগাৰ। নেমু বা ভিনেগাৰৰ ৰসটো দিলে আমি এই চাটনিটো কেইবাদিনৰ কাৰণে প্ৰিজাৰ্ভ কৰিও ৰাখিব পাৰিম আৰু ইয়াৰ টেষ্টটো ভিনেগাৰ বা নেমু দিলেহে বেছি ধুনীয়াকৈ ওলায়। যিহেতু জলকীয়াৰ জ্বলা টেষ্ট আৰু সৰিয়হৰ অলপ তিতাৰ নিচিনা এটা টেষ্ট থাকে, সেইটো বেলেঞ্চ কৰিবৰ কাৰণে আমি ইয়াতে নেমু নহ'লে ভিনেগাৰ এড কৰিব লাগিব শেষত। আৰু ভিনেগাৰ এড কৰিলে আমি বেছি দিন প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰিম। নেমু দি ৰাখিলেও আপুনি কমেও এসপ্তাহ বা দুসপ্তাহলৈ এই চাটনিটো খাব পাৰিব। এতিয়া মই আৰু অলপমান নিমখ এড কৰি দিওঁ। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু ইয়াত কেঁচা মিঠাতেল আৰু অলপ ওপৰত দি দিম। যিহেতু কেঁচা মিঠাতেল দিলে আচাৰৰ গোন্ধটো ধুনীয়াকৈ ওলায়, গতিকে এইটো শেষত মই আৰু অলপ দি দিম। গেছৰ ফ্লেম অফ কৰাৰ পাছত এয়া অলপ মই ঠাণ্ডা হ'বলৈ দিছিলোঁ জলকীয়াখিনি। এতিয়া দেখা পাইছে বৰ সুন্দৰ দেখা গৈছে। এতিয়া ইয়াত আমি আটাইতকৈ ইম্পৰ্টেণ্ট ইনগ্ৰেডিয়েণ্ট যোনটো নেমুৰ ৰস, সেইটো এড কৰি দিম। মই ইয়াতে অলপমান নেমুৰ ৰস উলিয়াই ৰাখিছিলোঁ, এইখিনি মই ইয়াতে এড কৰি দিওঁ। আপোনালোকে ইচ্ছা কৰিলে আৰু অলপ বেছিকৈ দিব পাৰে, মই অলপ কমাই দিছোঁ। ফ্ৰেণ্ডছ, এয়া চাওক জলকীয়াৰ চাটনি আমাৰ পূৰা ৰেডি হৈ গৈছে। এতিয়া আমি ইয়াক পৰিবেশন কৰিব পাৰোঁ ভাত নহ'লে ৰুটিৰ লগত। ফ্ৰেণ্ডছ, মোৰ জলকীয়াৰ চাটনি পূৰা ৰেডি হৈ গৈছে। এতিয়া এয়া চাওক কেনেকুৱা হৈছে বাৰু। আপোনালোকে বনাই চাবচোন আৰু টেষ্ট কৰি চাব কেনে হয় খাবলৈ। মই কিন্তু খাবলৈ খুব ভাল পাওঁ। আপোনালোকে বনাই খাই চাওক আৰু ভাল লাগিলে মোৰ ভিডিঅ'টোত লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ so much.